সাবস্ক্ৰাইব কৰক ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু নতুন ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ বহুত স্বাগতম জনাইছোঁ। চাওক, আপোনালোকৰ বহুতে মোক সুধিছিল যে অসম পুলিচৰ যি ইণ্টাৰভিউ AB আৰু UB তাতে মেডিকেল টেষ্টত কি চাই, কিবা প্ৰব্লেম বা নকনিৰ প্ৰব্লেম বা চকুৰ কিবা প্ৰব্লেম থাকিলে ৰিজেক্ট কৰে নেকি? আপোনালোকৰ এই গোটেইখিনি কথাৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। চাওক, মই যি 3 তাৰিখে ইণ্টাৰভিউ মাৰি আছোঁ অসম পুলিচৰ AB আৰু UBত, সেয়ে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোক সকলোৰে ডাউট আজিৰ এই ভিডিঅ'টোত মই ক্লিয়াৰ কৰিম। চাওক, যি অসম পুলিচৰ মেডিকেল টেষ্ট হয় তাতে ল'ৰা বা ছোৱালীৰ কি চাই কি নাচায় গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত ক'ম আৰু আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে কওঁ যে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে এখন বেল আইকন পাব, বেল আইকনটো টিপিবলৈ নাপাহৰিব, কাৰণ তেতিয়াহে মই যেতিয়াই ভিডিঅ' আপলোড দিম, নতুন ভিডিঅ' আপলোড দিম, তেতিয়া আপোনালোকে ন'টিফিকেশ্যন প্ৰথমে পাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমে চাই থাকিব পাৰিব। তো বলক বন্ধু বান্ধৱীসকল, চাওক, প্ৰথমতে আপোনালোকৰ স্লিপ জেনেৰেশ্যন আৰু ডকুমেণ্টছ চোৱাৰ পিছত আপোনালোকৰ হাইট জোখা হ'ব। হাইট জোখাৰ পিছত আপোনালোকৰ চেষ্ট মানে বুকু জোখা হ'ব। কিন্তু হাইট চেষ্ট মানে বুকু চবৰে একে জোখৰ নলয়। ST SC OBC আৰু জেনেৰেলৰ ক্ষেত্ৰত অলপ বেলেগ। যদি আপুনি OBC বা জেনেৰেল কেটেগৰী হয় তেনেহ'লে আপোনালোকৰ হাইটটো মিনিমাম 162.56 ইঞ্চি হ'ব লাগিব আৰু চেষ্ট মানে বুকু নৰ্মেল 80 চেণ্টিমিটাৰ হ'ব লাগিব। লগতে আপোনালোকে চেষ্ট 5 ইঞ্চি ফুলাব লাগিব। অৰ্থাৎ নৰ্মেল আৰু ফুলাই আপোনালোকৰ বুকু 85 চেণ্টিমিটাৰ হ'ব লাগিব। অৱশ্যে ST আৰু SCৰ ক্ষেত্ৰত OBC আৰু জেনেৰেলতকৈ অলপ কম হ'লে হয়। প্ৰথম ষ্টেপ গ'ল। 2 নম্বৰ ষ্টেপত আপোনালোকৰ ৰানিং আৰু লং জাম্প পাছ হোৱাৰ পিছত আকৌ মেডিকেল হ'ব। তাতে আপোনালোকৰ যে নৰ্মেলি হাত দুখন আৰু ভৰিৰ নকনিৰ প্ৰব্লেম আছে নেকি চাব। যদি আপোনালোকৰ ভৰি 1 নম্বৰৰ নিচিনা হয় তেন্তে নৰ্মেল হ'ব, কোনো প্ৰব্লেম নাই। আৰু যদি এই ফটোত দেখিছে যে 2 নম্বৰৰ নিচিনা হয় তেনেহ'লে এইবোৰৰ প্ৰব্লেম নাই, যদিও ইহঁতৰ ভৰি বেছি বেকা দেখি কাৰণে কিছুমানক ৰিজেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকৰ ভৰি 3 নম্বৰ দেখিছে যে 3 নম্বৰৰ নিচিনা হয়, সেইটো কয় নকনি প্ৰব্লেম বুলি। এই নকনি প্ৰব্লেম থকাবোৰক প্ৰায় ৰিজেক্ট কৰি দিয়ে। অন্যসকল এইখিনিতে কয় যে ছোৱালীৰ চেষ্ট মানে বুকুটো জোখা নহয়, ছোৱালীৰ অনলি হাইটটোহে জোখা হয়। এইখিনি হোৱাৰ পিছত নেক্সট আপোনালোকৰ চকু পৰীক্ষা কৰা হ'ব। তাতে আপোনালোকক 2 মিটাৰমান দূৰৰ পৰা এনেকুৱা সৰু আখৰ লিখা থকা কিছুমান ABCD 1 2 হওক বা ক খ আদি উল্টা পুল্টাকৈ ধৰা হ'ব। আপোনালোকে সেইবোৰ চাই ক'ব পাৰিব লাগিব। একদম শেষত আপোনালোকক যে কালাৰ ভিজনৰ বাবে যে এনেকুৱা এখন কিতাপৰ পাত দেখুওৱা হ'ব। তাতে এনেকুৱা কিছুমান নম্বৰ লিখা থাকিব। সেইবোৰ আপোনালোকে 3 ছেকেণ্ডৰ ভিতৰত এই পাঠটোৰ ভিতৰত কি সংখ্যা লিখা আছে ক'ব পাৰিব লাগিব। চাওক, এইখিনিয়ে আছিল অসম পুলিচৰ AB আৰু UB চাবলগীয়া মেডিকেল টেষ্টৰ বিষয়। চাওক, নিশ্চয় আপোনালোকে বুজি পাইছে। যদি আপোনালোকৰ কিবা সুধিব লগা থাকে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম ID ফেচবুক পেজ ID দিয়া আছে। ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ল'ব। আৰু যদি কিবা সুধিব লগা আছে তলত কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব। আৰু ইনষ্টাগ্ৰাম ID দিয়া থাকিব, ইনষ্টাগ্ৰামত গৈ মেছেজ কৰি সুধিব পাৰে। নিশ্চয় আপোনালোকৰ প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আপোনালোকক কওঁ যে মই যোৱাকালি এটা অসম পুলিচৰ ৰানিং ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে মই 1 ৰাউণ্ডত 3200 মিটাৰ বুলি কৈছিলোঁ, সেইটো মোৰ ভুল হৈ গৈছে। আচলতে 1 ৰাউণ্ডত 320 মিটাৰ দিয়া আছে। তাতে আপোনালোকে 10 ৰাউণ্ড মাৰিব লাগে, 10 ৰাউণ্ডত 3200 মিটাৰ। এইটো মোৰ ভুল হৈ গৈছে, আপোনালোকে ক্ষমা কৰি দিব। ভিডিঅ'টো যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে গৈ আপোনালোকে ৰানিং ভিডিঅ'টো চাব পাৰে। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব আৰু তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।